নমস্কাৰ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চাঞ্চল্যকৰ ঘটনা। মাত্ৰ 1500 টকাৰ বাবেই দলবদ্ধ ধৰ্ষণৰ মিছা অভিযোগ 5 যুৱকৰ বিৰুদ্ধে। ৰাজ্যত সংঘটিত হৈছে এক অতিকৈ চাঞ্চল্যকৰ ঘটনা। মাত্ৰ 1500 টকাৰ বাবেই এগৰাকী মহিলাই 5জন যুৱকৰ বিৰুদ্ধে উত্থাপন কৰিলে ধৰ্ষণৰ মিছা গোচৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাত। এই ভুৱা দলবদ্ধ ধৰ্ষণৰ গোচৰৰ ঘটনাৰ বাবে ইয়াৰ আঁৰত থকা দুগৰাকী লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। দুগৰাকী লোককে আটক কৰি সোধপোছ কৰাৰ পাছত জানিব পৰা গৈছে ইয়াৰ পাছৰ কাহিনী। ব্যক্তিগত আক্ৰোশৰ ফলতে 2 যুৱকে সংঘটিত কৰিছিল এই ঘটনা। টকাৰ লোভ দেখুৱাই এগৰাকী মহিলাৰ হতুৱাই ভুৱা দলবদ্ধ ধৰ্ষণৰ অভিযোগ আনে সেই যুৱকদ্বয়ে। আটক হোৱা 2 যুৱকৰ নাম নিজামুদ্দিন বৰভূঞা আৰু আলতাফ হুছেইন লস্কৰ। 1500 টকাৰ বিনিময়ত এগৰাকী মহিলাক প্ৰলোভিত কৰি 5 গৰাকী যুৱকৰ বিৰুদ্ধে ভুৱা ধৰ্ষণৰ গোচৰ ৰুজু কৰাইছিল এই 2 যুৱকে। যোৱা 28 মে'ত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত ৰুজু হৈছিল দলবদ্ধ ধৰ্ষণৰ গোচৰ। এগৰাকী মহিলাই 5জন যুৱকৰ বিৰুদ্ধে লালা আৰক্ষী চকীত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। হাইলাকান্দি চহৰৰ পৰা লালালৈ যোৱাৰ পথত আইনাখাল অঞ্চলত দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল বুলি উল্লেখ কৰিছিল মহিলাগৰাকীয়ে। পাছে গোচৰ ৰুজু কৰি ঘটনাৰ সবিশেষ ব্যাখ্যা কৰাৰ সময়তে লাগিল খোকোজা। মন্তব্য বাৰে বাৰে সলনি কৰিলে মহিলাই। শেষত আদালতত হাজিৰ কৰোৱাত ধৰ্ষণ হোৱা নাই বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে। কেৱল সিমানেই নহয়, এই ধৰ্ষণৰ মিছা অভিযোগ অনাৰ পাছত কাৰ হাত সেয়াও সকলো খোলোচা কৰে আৰক্ষী আৰু আদালতৰ সন্মুখত। লগে লগে আদালতে 2 যুৱকক কাৰায়ত্ব কৰাৰ নিৰ্দেশ দিয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে এইখন অসমৰে এক আজব ঘটনা। সৰ্পদংশনত মৃত্যু হোৱা মহিলাক কলৰ ভূৰ সাজি উঠুৱাই দিলে ব্ৰহ্মপুত্ৰত। বিজ্ঞান প্ৰযুক্তিবিদ্যাই যেন আজিও ঢুকি পোৱা নাই এচাম লোকক, তাৰেই প্ৰমাণ দাঙি ধৰিলে নলবাৰী জিলাৰ একাংশ লোকে। সাপে খুটিওৱাৰ ফলত মৃত্যু হোৱা মহিলাৰ মৃতদেহ উঠুৱাই দিলে নদীৰ পানীত। গাঁওবাসীয়ে মিলি কৰিলে এই অন্ধবিশ্বাসেৰে ভৰা কাণ্ড কাৰখানা। সৰ্পদংশনত মৃত্যু হোৱা মহিলাৰ নশ্বৰ দেহ কলৰ ভূৰ সাজি সেই ভূৰত মৃতদেহ থৈ উঠুৱাই দিলে ব্ৰহ্মপুত্ৰত। নলবাৰীৰ বৰভাগৰ মৌৰাত সংঘটিত হ'ল এই অন্ধবিশ্বাসী ঘটনা। মৃত মহিলাগৰাকীৰ নাম হৈছে মাকনি কলিতা। বিগত 18 আগষ্ট বৃহস্পতিবাৰে ঘৰত শুই থকা অৱস্থাত দংশন কৰিছিল বিষাক্ত সাপে। সাপে দংশন কৰাৰ পাছতে চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। ৰমেশ কলিতাৰ পত্নী মাকনি কলিতাক সৰ্পদংশনৰ দিনাই চিকিৎসালয়ত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে। পাছে আজি 22 আগষ্ট তাৰিখে চিকিৎসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয় মহিলাগৰাকীৰ। মৃত্যুৰ পাছত নলবাৰীৰ ঘৰলৈ লৈ গৈ অন্তিম সৎকাৰৰ সলনি গাঁওবাসী আৰু পৰিয়ালে মিলি কলৰ ভূৰত উটুৱাই দিলে মৃতদেহ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে সলনি হ'ব দেশৰ অন্যতম চিকিৎসা কেন্দ্ৰ এইমছৰ নাম। নতুন নাম হ'ব কোনো স্বাধীনতা সংগ্ৰামী অথবা স্থানীয় বীৰৰ নামেৰে। দেশৰ অন্যতম চিকিৎসা কেন্দ্ৰ এইমছৰ নাম সলনি কৰাৰ প্ৰস্তাৱ। দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত থকা মুঠ 23খন এইমছৰে নাম সলনি কৰা হ'ব। নতুন নাম হ'ব কোনো স্বাধীনতা সংগ্ৰামী অথবা কোনো স্থানীয় বীৰৰ নামেৰে। ইয়াৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা পৰামৰ্শও বিচাৰিছে। চৰকাৰে দিল্লীকে ধৰি সকলো 23খন এইমছৰ নাম স্থানীয় নায়ক, স্বাধীনতা সংগ্ৰামী, ঐতিহাসিক ঘটনা আৰু অঞ্চলটোৰ স্মাৰকসমূহৰ নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিছে। চৰকাৰী সূত্ৰ অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই সন্দৰ্ভত পৰামৰ্শ বিচৰাৰ পিছত এইমছে নামৰ তালিকা দাখিল কৰিছে। এই সন্দৰ্ভত অঞ্চলটোৰ নায়ক আৰু স্মাৰকসমূহৰ সৈতে সম্পৰ্কিত বিভিন্ন নাম এইমছক দিয়াৰ বাবে পৰামৰ্শ বিচৰা হৈছে। প্ৰতিষ্ঠানসমূহৰ বেছিভাগেই পৰামৰ্শ দিয়া নামবোৰৰ বাবে ব্যাখ্যামূলক টোকাৰ সৈতে 3ৰ পৰা 4টা নামৰ পৰামৰ্শ দিয়াৰ বাবে আহ্বান কৰা বুলি জানিব পৰা গৈছে। আনহাতে 6খন নতুন এইমছ বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰাখণ্ড PMSSYৰ প্ৰথম পৰ্যায়ত অনুমোদিত হৈছিল আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে। 2015ৰ পৰা 2022 চনৰ ভিতৰত স্থাপিত 16খন এইমছৰ ভিতৰত 10খন প্ৰতিষ্ঠানত MBBS শ্ৰেণী আৰু বহিৰ্বিভাগ সেৱা আৰম্ভ কৰা হৈছে। আনহাতে আন 2টাত কেৱল MBBS শ্ৰেণী আৰম্ভ কৰা হৈছে। বাকী 4খন প্ৰতিষ্ঠান বিকাশৰ বিভিন্ন পৰ্যায়ত আছে।